हेलो गाइस वेलकम बैक टू माय न्यू ब्लॉग। आज माने ब्लॉग तो कोनो धৰণৰ চ্যালেঞ্জ নহয় একো নহয় খালি আজি মানে কি কঠিয়া আমাৰ মানে প্ৰথম ৰুৱা তো সেই কাৰণে কঠিয়া বিলাকে তাতে নি আছো বহুত দূৰেই মোটামুটি ৰুইছে নহয় তাৰ পিছফালে তো কান্ধত উঠাই নিউতে একদম অৱস্থা বেয়া হৈ যায় আধা 70-80% নিয়া হৈ গ'ল তথাপিও আৰু এতিয়া নিব বাকি আছে আৰু ইফালেও আছে আমাৰ ভাইটি পুৰা কঠিয়া নি আছে উঠাই গাহৰি চালা লৈ যা মছলা পইচা তো এতিয়া এটো মই নি থাকো আৰু হিফালে আমাৰ আৰু এজন মানে মানুহ আহিছে মানুহবিলাকে ইমান কঠিয়া নি আছে আমাৰ ইফালে জয়ন্ত পুৰা দাঁত মাজি আছে এতিয়াহে ৰাতিপুৱা 8টা 8:30 হৈ গ'ল এতিয়াহে উঠি পুৰা দাঁত মাজি আছে ডিউটি নাই দোকান যাও এতিয়া যাবি দে বাকি যে নহক ইয়াৰ ডিউটিটো বেলেগ সেইকাৰণে হি অলপ দেৰিকে উঠিছে আৰু আমাৰ অলপ সোনকালে না ডিউটিটো মানুহবিলাক মানে আহি গৈছে সেইকাৰণে লাগিলো আৰু ৰাতিপুৱা উঠি আমাৰ ৰুৱানী বিলাক আহি পালে ইয়া এইখিনি ৰুৱা হল আৰু এইবিলাক গুটে আছে যিমান দিয়া আছে 10 টকা কাটা হাজিৰা পৰা গম পাইছ নাই 10 টকা কাট ঐ यार 10 টকা কাটা দে দেৰিকে আইছি দিবান্দা পুৰা ধান ৰুই আছে পাছানা নাই আজি বতৰটো ভালটো সেইকাৰণে পুৰা ভাল লাগছে আৰু পানী খাবি নেকি কোনবা কিয় ভাত খা নাই লে পানী খাই ল ভাত খাই আহা নাই সালা চাউল নাছিল যে কাৰণে ভাত খোৱা নাই চাউল নাই তুলি দিলি সালা গাহৰি ভালকে উঠাবা নৰা ভালকে বানবা নৰছিলি তাক মানে ভিডিঅ'ত উঠালে সি বেয়া পায় সেইকাৰণে পুৰা খং কৰি মাৰি আছে হ'ব দে নুঠাও যা তোক এইফালে মামাই পুৰা বঢ়িয়াকে উঠি যায় বতৰটো পুৰা ডাৱৰীয়া পুৰা বঢ়িয়া কৰি আছে কাম পথাৰত কাম কৰিবৰ কাৰণে মজা নেকি 2 বিঘা আছিলে এইখিনি ৰুৱা হৈ গ'ল এতিয়া এইখিনি ৰুই আছে এইখিনি আৰু এইখিনি কঠিয়া নুকুলাবই চাগে এফালৰ কাৰণে কঠিয়াই নাই এইখিনি আছে আৰু এইখিনি নাই আৰু তো আজি থাকি যাব যেন পাওঁ কঠিয়া মাৰিব লাগিব আৰু আজিতো নহ'ব ক'ত দিছিলি মেৰ ক'ত মেৰ খালি বাহানা ইফালে ইফালে ঘূৰি থাকা হা যা ধান ৰুবি ঐ চাহ খাই কাৱাৰে চব তো এতিয়া চবকে চাহ খাব দিছোঁ লাল চাহ আৰু বিস্কুট আৰু যোনটো নেকি পূজা কৰিছিলে প্ৰসাদ তো চবকে খাব দিছোঁ চবে লাইনত থিয়া বহি লৈ ধুনীয়াকৈ খাই আছে দেখ দে চাহ ইফালে চাহ আৰু মানে কঠীয়া চট পৰাৰ কাৰণে ইহঁতক হায়াৰ কৰি অনা হৈছে এয়া হাত ভাঙা খিলাৰী এটা এই পুৰা তথাপিও হাত ভাঙি হ'লেও পুৰা পাৰে আৰু ইফালে সৰু সৰু আমাৰ মানে খিলাৰীবিলাক আছে এতিয়া পুৰা কঠীয়া উঠোৱাত লাগি যাম আৰু তো এতিয়া চবৰে ৰোৱা হৈ গ'ল আৰু কঠীয়া বাচি গ'ল এতিয়া টাইম মানে একবেলা আছিলে ইহঁতৰ কামটো একবেলা পুৰা হৈ গ'ল সেইকাৰণে নুৰুই বোলে আৰু ইফালে কঠীয়া পুৰা উঠোৱাত লাগি গৈছে ইফালে কঠীয়াটো ৰেডি হৈ গ'লে আৰু ইফালে ৰোৱা হ'ব এইটো আজি নহ'ব কালি ইমান হৈ যাব ফাইনেলি আমাৰ ধান ৰোৱা হৈ গ'ল আৰু ইহঁতে পুৰা মটৰ বুট ভাজা দি পাৰ্টি কৰি আছে আৰু এইটো समझ रहे हो এই গম পাইছে চাগে আপোনালোকে ভালছে খা ভালছে পুৰা ৰুলিটো খাই ল পুৰা ঐ তহঁতে লাল খাইছা নেকি সৰু ছোৱালী ইমান খাব নাপায় নহয় ইহঁতে লাল চাহে খাইছে কিন্তু দেই মই এনেহে কৈছোঁ আৰু আছে আমাৰ এইফালে এটা পাৰ্টি আমাৰ কঠীয়া তুলি আছে এতিয়া কেনে মজা আৰু গাহৰি পোৱালি হৈছিলে যে মই ব্লগত দেখুৱাইছিলোঁ তোমালোকক তো এয়া গাহৰিটো ইমান ডাঙৰ হ'ল কিন্তু এটা মৰি গ'ল ইফালে বোকাত গুচি গৈছিলে তো ইফালে আছে গাহৰি জেগাবিলাক পুৰা লেতেৰা হৈ আছে তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে তো যিখিনি পাৰোঁ সেইখিনি দেখুৱালোঁ আৰু এনেকৈ হাঁহি ধেমালি ফূৰ্তি কৰি কেনে ধানখিনি ৰুলোঁ আৰু থাকি গ'ল বাৰু এতিয়া আৰু এইটো অহাকালি চাব লাগিব তো আজিৰ ভিডিঅ'টো ইমানেই তো যদি ভাল লাগিল লাইক কৰি দিবা সাবস্ক্রাইব করে দিবা যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই থ্যাংক ইউ